আজিৰ পৰা যে দুৰ্গা পূজা আৰম্ভ হৈছে আৰু কিমান ধুনীয়াকৈ মানে মাক সজাইছে। এই ভিডিঅ'টো মই বহুতবাৰ চালোঁ, বহুতবাৰ চাই মোৰ মনটো বহুত ভাল লাগিছে। আৰু যিহেতু দুৰ্গা পূজা আজিৰ পৰা আৰম্ভ হৈছে মানে মনটোৱে ভাল লাগি গৈছে, হয়নে নহয়? বছৰেকৰ মূৰত এবাৰহে আহে দুৰ্গা পূজা আৰু কিমান ধুনীয়াকৈ সজাইছে নহয় মানে নজৰে লাগি যাব যেন লাগিছে। কিন্তু মাৰনো কি নজৰ লাগিব আৰু হয়নে? মই এইবাৰ এনেই কৈছোঁ, মাৰতো নজৰ নালাগে বাৰু কাৰোৰে। আৰু কিমান ধুনীয়াকৈ সজাইছে বাৰে বাৰে ক'লেও মোৰ আমনি নালাগে আৰু বাৰে বাৰে চায়ো আমনি নালাগিছে এই ভিডিঅ'টো। আৰু মাৰ সাজি কাচি হ'লোঁ আৰু আমিও সাজি কাচি যাব লাগিব হয়নে দুৰ্গা মাক চাবলৈ। আৰু যিহেতু আজি আনি পেলাই মণ্ডপত থ'বহি আৰু ৰাতিপুৱাতো আনিলেই চাগে, মানে এতিয়া চাগে আদৰিলেও। আৰু আমিও গৈ মেলি মাক দৰ্শন কৰিবলৈ যাব লাগিব আৰু চবকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ দেই। আৰু ভিডিঅ'টো লাইক এটা কমেণ্ট এটা কৰি দিব নাপাহৰিব আকৌ।